পিছফালৰ পৰা দিয়া পিছফালৰ পৰা দিয়া সকলো কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ধন্যবাদ জনাইছোঁ শান্তিপূৰ্ণভাৱে ছাত্ৰগত সভা নিৰ্বাচনত অংশগ্ৰহণ কৰিছে ছাত্ৰগত সভা নিৰ্বাচনত কয়াকুছি মহাবিদ্যালয়ত আমাৰ NSUৰ ফালৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল আৰু তাতে 15টা পদত 14টাত জয়লাভ কৰিছে সকলো বিজয়ী প্ৰাৰ্থী আৰু এগৰাকী যিজনে বিজয়ী হ'ব পৰা নাই তেখেতকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিজয়ীসকলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে পঢ়া শুনাত ধ্যান দি সমাজৰ কাৰণে কাম কৰিব মহাবিদ্যালয়খনৰ কাৰণে কাম কৰিব মানুহৰ কাৰণে কাম কৰিব কাৰণ আজিৰ ছাত্ৰ ছাত্ৰী কাইলৈ দেশৰ দায়িত্ব ল'ব লাগিব সমাজৰ দায়িত্ব ল'ব লাগিব ঘৰৰ দায়িত্ব ল'ব লাগিব মা দেউতাৰ পৰা সন্মান কৰি সমাজৰ জ্যেষ্ঠ কনিষ্ঠ সকলৰ প্ৰতি সন্মান আৰু মৰম এই ছাত্ৰ ছাত্ৰীসকলে যাতে কৰে আৰু সেই আদৰ্শখিনি যাতে তেওঁলোকে ধৰি ৰাখে বিদ্যালয়খনৰ মহাবিদ্যালয়খনৰ পৰিৱেশৰ লগতে সমাজৰ পৰিৱেশ ভাল কৰাৰ কাৰণে এতিয়াৰ পৰা এখেতসকলে কাম কৰক মই আকৌ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু এই নিৰ্বাচনত যিসকলে কষ্ট কৰিলে যিসকলো ছাত্ৰ ছাত্ৰীয়ে এওঁলোকৰ বিজয়ীৰ ক্ষেত্ৰত তেখেতসকলকো দলীয় শুভেচ্ছা জনাইছোঁ আৰু আমাৰ NSY জিলা সভাপতি NSYৰ আমাৰ সমষ্টিৰ কৰ্মকৰ্তা যিসকলে এই নিৰ্বাচনত দিনে ৰাতে কষ্ট কৰিছে তেখেতসকলকো শুভেচ্ছা জনাইছোঁ আশা কৰিছোঁ যে এই জয়যাত্ৰা অব্যাহত থাকিব আৰু আমি এই ছাত্ৰ ছাত্ৰী ছাত্ৰগত বা নিৰ্বাচিত ছাত্ৰগতৰ লগত থাকি কলেজখনৰ কল্যাণৰ কাৰণে কলেজখনৰ উন্নতিৰ কাৰণে ময়ো তেখেতসকলৰ লগত থাকি কাম কৰিম দুখনকৈ বিধানসভা নিৰ্বাচনৰ আজি ফলাফল উলিয়ালে জম্মু কাশ্মীৰত আপোনালোকৰ সপক্ষে ফলাফল চাওক আমি আশা কৰিছিলোঁ আৰু সমগ্ৰ দেশে আশা কৰিছিল যে হাৰিয়ানা আৰু জম্মু কাশ্মীৰ আমি কংগ্ৰেছ দলে দখল কৰিব জয়লাভ কৰিব হাৰিয়ানাৰ ক্ষেত্ৰত বিজেপি সকলেও পৰাজয় মানি লৈছিল তাৰপিছতো এই মুহূৰ্তলৈকে তাতে নিশ্চিতভাৱে কোনো সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই হাৰিয়ানাত মই যিমান দূৰ খবৰ পাইছোঁ গতিকে আমিতো এতিয়াও আশাবাদী যে যিকেইটা আসনৰ ফলাফল ঘোষণা হোৱা নাই সেই আসনকেইটাত কম মাৰ্জিনত বিজেপি ক'ৰবাত আগবাঢ়ি আছে তাতে আমি জয়লাভ কৰিব পাৰিম মুঠতে দেশৰ জনতাই বিজেপিৰ পক্ষত নাই দেশৰ জনতাই ইংগিত দিছে আৰু এই নিৰ্বাচনসমূহতো যদি আপুনি ভোটৰ পাৰ্চেণ্টেজ দেখে তেনেহ'লে বিজেপিৰ পক্ষত দেশৰ জনতা নাই আৰু এনেকৈ দিন যাব মানে বিজেপিৰ পৰা মানুহৰ সমৰ্থন কমি আহিব আৰু আহি থকা সময়খিনিত পৰৱৰ্তী দেশৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়া হ'ব সেয়া নিশ্চিত হাৰিয়ানাত যিদৰে চৰ্চা চলিছিল প্ৰতিষ্ঠান বিৰোধী দল কৃষক আন্দোলন এইবোৰে কংগ্ৰেছক সুফল নিদিলে চাওক কথাটো হৈছে এই মুহূৰ্তলৈকে যিহেতু মই হাৰিয়ানা নিৰ্বাচনত যোৱাও নাই গতিকে কিয় কাৰণে এনেকুৱা হ'ল এক্সিট পোলৰ কথা যদি কয় সমগ্ৰ এক্সিট পোলে কংগ্ৰেছক দিছে সাধাৰণতে এক্সিট পোলটো কংগ্ৰেছৰ পক্ষত নাথাকেই যিসমূহক আমি তেখেতসকলৰ লগত মিত্ৰতা বুলি ভাবোঁ যি সন্থাসমূহক তেওঁলোকে কংগ্ৰেছক জয়ী বুলি দিছিল কিন্তু তাৰপিছত ৰিজাল্ট অলপ সেইধৰণে নহ'ল গতিকে ইয়াৰ ওপৰত নিশ্চিতভাৱে আমাৰ দলৰ হাইকমাণ্ডে চিন্তা কৰিব ইয়াৰ ওপৰত কথা পাতিব পৰ্যালোচনা হ'ব মুঠতে আকৌ কওঁ এই ফলাফলে